ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহর। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই তন্ময় নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি হ'ল 3 ব'হাগ 4 বিহু আৰু আজি আমাৰ গাঁৱৰ বিহু আৰু মই যাবলৈ লৈছোঁ গাঁৱৰ বিহু, আমাৰ নিজৰ গাঁৱৰ বিহু। আৰু এই বিহুখন এখন ব্যতিক্ৰমী বিহু, কিছু ব্যতিক্ৰম। চ' এই বিহুৰ কিছু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিলোঁ। চ' ভিডিঅ'টো চাব। অলপ বেলেগ বিহু আৰু এই বিহুখন আমি গাঁৱৰ ডেকা ল'ৰা বুঢ়া বুঢ়ী সকলো মিলিজুলি পাতোঁ, সৰুকৈ পাতোঁ। এতিয়া মেইন এট্ৰেকশ্যন হ'ল বিহুখনৰ মঞ্চখন, যিখন মঞ্চ আমি গাঁৱত ডেকা ল'ৰাবোৰে মিলিজুলি বহুত কষ্ট কৰি সজাওঁ আৰু বহুত সেই বাঁহেৰে বা বেতেৰে বহুত নিজৰ থলুৱা সামগ্ৰীৰে তৈয়াৰ কৰা এখন মঞ্চ। আৰু এয়া বিহু লৈ যাবলৈ লৈছোঁ গামোচাৰ চলা। মাটিৰ বিহু মাটিতে উদযাপন কৰা এখন বিহু, এখন বহুত ভাল লাগে। তো ভিডিঅ'টো চাব শেষলৈ, ছাপোৰ্ট মি। Hello friends, happy Ramadan view. দেখিছে আৰু এতিয়া আমি যাইছো বিহু। No. হেল্ল' গাইজ, হেপী বিহু। উৎসাহিত কৰক, উৎসাহিত কৰক, ৰাজ আপোনালোকৰ উৎসাহে তেওঁলোকক